অ মাই কি কৰি আছ? এই মোবাইলত হেনো এই আজিকালি হেনো ধুনীয়া ধুনীয়া সেই খাদ্যবিলাক হেনো সেই বনোৱা হেনো শিকিব পাৰি। তাকে সেইবিলাক ইউটিউব চেনেলত সেই ওলাই আছে নহয়, মানুহবিলাকে বনাই বনাই ধুনীয়াকৈ টেষ্টিকৈ বনাই সেই দেখুৱাই। মই বোলো সেই তাকে বোলো ৰচোন ময়ো চাই পেলাই বোলো আজি সেই পোলাও নে চোলাও সেই পোলাও অকণকে বনাওঁ, নহ'লে বোলো এই বিৰিয়ানী লাগিলেতো বস্তু ঢেৰ লাগিব, সেইকাৰণে বোলো সেই পোলাওকে অকণ চাওঁ কেনেকৈনো সেই বনাই এয়া মোবাইলত যে দেখুৱাই থাকে মানুহবিলাকে যে বনাই যে দেখুৱাই থাকে। আজিকালি আৰু মোবাইলটো হোৱাৰ পৰা মানুহবিলাকৰ ভালেই হ'ল আৰু টিভি চাবও নালাগে, নিউজো চাব নালাগে, টিভিত নিউজ একোৱে চাব নালাগে, মোবাইলটোতে চব ওলাই আৰু মানুহবিলাকৰ সুবিধাই হ'ল আৰু। এতিয়া সেই মানুহৰ ঘৰত থকা টিভিকেইটা কিনো কৰিম, তাকে মই আমাৰ ঘৰত থকা টিভিটো তাকে ভাবি আছোঁ লোহা ভঙাক বেছিয়ে দিয়াই ভাল হ'ব নেকি, এইটো থকাতকৈ এনেই লাইটৰ বিল সোপা আৰু তাতে ৰিচাৰ্জ সোপা ভৰি থকাতকৈ আমাৰ সেই মোবাইলকেইটা যেতিয়া দৰকাৰ মোবাইলতে চোৱাই ভাল।